আমাক অসমৰ 1,21,000 অংগনবাদীক এইখন চৰকাৰে প্ৰতাৰণা কৰিছে। অসমৰ যিমান বিভাগৰ যিমান কাম সকলো অংগনবাদীয়ে কৰিব লাগে আৰু মাননি দিয়ে এগৰাকী কৰ্মীক 6,500 টকা, এগৰাকী সহায়িকাক 3,250 টকা। বৰ্তমান মূল্য বৃদ্ধিৰ বজাৰত আমাৰ অংগনবাদী কৰ্মী সহায়িকাই জলকে পানী খাইছে, এনেকৈ ঘৰ সংসাৰ চলাব লগা পৰিছে। 2023 চনৰ 19 অক্টোবৰত তেতিয়াৰ সঞ্চালক মাননীয় বিভাসমুদি দেৱে আমাক মাতি লৈ আহি কিনে আমাৰ সন্মুখতে চৰকাৰলৈ এটা প্ৰপ'জেল পঠিয়াইছিল। সেই প্ৰপ'জেলটো হৈছে কৰ্মীৰ কাৰণে 12,000 টকা, মিনি কেন্দ্ৰ কৰ্মীৰ কাৰণে 10,000 টকা আৰু সহায়িকাৰ কাৰণে 7,500 টকা। 2023 চনৰ 19 অক্টোবৰৰ পৰা আজিলৈকে এই প্ৰস্তাৱ চৰকাৰৰ ঘৰত পচি আছে, মানে ফাইল পচি আছে, কিন্তু আমাৰ কামৰ অৱসান হোৱা নাই। কামৰ ওপৰত কাম উপায়ন্তৰ হৈ আমি